হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰাই। তো এতিয়া যাবলৈ লৈছোঁ আমাৰ ভৱানীপুৰ চকত এজন স্পেচিয়েল মানুহ আহি আছে, সকলোকে লগ কৰাই দিম। লগ গাইজ এতিয়া গৈ আছোঁ চকলৈ। তো এয়া আৰু সেয়াই আমাৰ গাঁও। ঠাণ্ডা দিছে গাইজ, আজি বোলে টেম্পাৰেচাৰ 10 ডিগ্ৰীলৈকে নামিব। গুগলৰ পৰা মেছেজ আহিছে অলপ আগতে। কেনেকৈ হ'ব? আপা চলিকেইটা কেনেকৈ গা ধুম গাইজ? ইমান ঠাণ্ডা দিয়ে না গাইজ। আমাৰ ইয়াতে ভৱানীপুৰ নহাটীৰ নামঘৰ। আহিবলৈ ভৱানীপুৰ চক আৰু মই ব্লগ বনাম। এটা চলি নলব এনে কথা হ'ব নোৱাৰে। সেয়া আহিবলৈ সংগীত কলৈ যোৱা? এই মোৰ কাম আছে অলপ। এটা স্পেচিয়েল মানুহ আহি আছে, স্পেচিয়েল মানুহ আহি আছে। এতিয়া ৰখি পুৰা একদম বৰ লাগি গৈছে, যিহেতু চাৰিওফালে মানে যি ৰিপাব্লিক ডে চাৰিওফালে মানে পতাকা উত্তোলন চলি আছে। তো ইয়াতো পতাকা উত্তোলন। এতিয়া ভাই এজন লগ পালোঁ। কেনে পুৰা কিবা কৈ দিয়া অলপ। এখন নকয় লাজ কৰে। আৰু পুহ মাৰাত থলত আহিলোঁ। তো আহি আছে দাদা, লগ কৰাই দি আছোঁ চবকে। লগ তো যেতিয়া এনে ফুৰিবলৈ ওলাই আহিলোঁ। ভাস্কৰ মাথাটো দেখাই দিয়া। তো এইফালে আছে ভাস্কৰ। এতিয়া চাওঁ কোনফালে যাওঁ। তো সেইফালে যাই আছোঁ। তো বলক, যদি ভিডিঅ'টো চাই অকণমানো ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব, আৰু লগতে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দাদা আহি আছে, এইমাত্ৰ মেছেজ দিছে। এই বিব্ৰাজ হাই এটা দি দিয়া। তো গাইজ ফাইনেলি দাদা আহি পালে। এইফালে নিতুল দা। এনেকুৱা ভাল তো আহিছে নিতুল দা। হেপী ৰিপাব্লিক ডে কৈছে চবকে। তো গাইজ দাদাহঁতক বাই বাই দিলোঁ। এতিয়া গুচি যাওঁ বলক। তো গাইজ আজিলৈ ইমানেই আছিল। যদি ব্লগটো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই।